হয় বন্ধু, আজি মই দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া ওলাইছোঁ, মই চাবুৱা দিনজয় পথাৰ মানে বাইপাছলৈ যাওঁ। বাইপাছত মই এটা কাম আছে, কামটো কৰিবলৈ যাওঁ। এতিয়া ব'লক মই গৈ থাকিম আৰু আপোনালোকক দেখাই থাকিম তাত মই কেলৈ গৈছোঁ কি। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া ভাল লাগিব। বাৰু ব'লকচোন আগবাঢ়ি গৈ থাকোঁ। এতিয়া মই আজি গাড়ী নিনো, আজি মই বাইক লৈ যাম। আজি বাইক লৈ যাম আৰু এতিয়া মই যাবলৈ ওলাইছোঁ। আজি ঠাণ্ডা, মানে বহুত ঠাণ্ডা পৰিছে ইয়াত। যিহেতু কালি শিল বৰষুণ দি গ'ল আৰু বতাহ মাৰিলে, আজি ঠাণ্ডা। গতিকে মই এতিয়া হেলমেট চেলমেট লগাই, জেকেট চেকেট লগাই, হাইনেক চাইনেক লগাই ওলাইছোঁ। আজি অলপ মানে বাইকখন এতিয়া ষ্টাৰ্ট কৰি ল'ম বাৰু। ব'লক বাকীখিনি পিছত গৈ থাকিম বাৰু। ব'লক আগবাঢ়ো। হয় বৰ্তমান এতিয়া মই পালোঁহি, আপোনাৰ বাইপাছটো পালোঁহি, আমাৰ যিটো ডিব্ৰুগড় আৰু তিনিচুকীয়া মাজৰ অংশ। এতিয়া মই আছোঁ বৰ্তমান চাবুৱাত আছোঁ। চাবুৱাৰ বাইপাছ এইটো চাওক আপোনাৰ। এইফালেদিকে গৈ থাকিলে আপোনাৰ তিনিচুকীয়া পাব, আৰু তাৰ বিপৰীতমুখী এইটো হ'ল, এইটো এফালৰ পৰা গৈ থাকিলে আপোনাৰ ডিব্ৰুগড় পাবগৈ। এইটো ডিব্ৰুগড় ফালৰ পৰা এইটো অহা ৰাস্তা, আৰু এইটো তিনিচুকীয়া ৰাস্তা। মই আপোনালোকক দেখাই গ'লোঁ। আৰু বন্ধুসকল, মই এতিয়া যাম মানে এই অন্য ফালে যাম, কিন্তু মই আপোনালোকক এনেই মই বাইপাছটো মানে অকণমান দেখাই ল'ব ল'লোঁ। এইটো যিহেতু এইটো নতুন 4 লেন বনিছে, এইটো বাইপাছ মানে আগতে বাইপাছ আছিলে, কিন্তু এতিয়া এইটো 4 লেন হ'ল। মই আপোনালোকক দেখাই গৈ থাকিম, ব'লক। এতিয়া মই যাওঁ ডিপুত গৈ মানে তেলটো ভৰাই ল'ম। তাৰপিছতে মই ক'ত যাম কি কৰিম আপোনালোকক দেখাই থাকিম, আপোনালোক চাই থাকিব বাৰু। ব'লকচোন। এতিয়া মই তেলটো ভৰাই লওঁ বাইকত। তেলটো ভৰাই তাৰপিছত মই গৈ থাকিম, আপোনালোক ক'ত যাম মই দেখাই গৈ থাকিম। আপোনালোকে চাব, তেল ভৰাই আছোঁ বৰ্তমান। এতিয়া মই তেলটো যেতিয়ালৈকে নহ'লে মানে যাব নোৱাৰিম, মই সেইকাৰণে তেলটো ভৰাই লৈছোঁ আগতে। এতিয়া মই তেলটো ভৰালোঁ। তেলটো ভৰাই পিনে ওলাই আহিলোঁ, এইটো ডিপুৰ পৰা ওলাই আহিলোঁ এতিয়া ৰাস্তালৈ। এতিয়া ৰাস্তাৰ পৰা এতিয়া মই আপোনালোকক দেখাইছোঁ, মই এতিয়া এইটো দিশে যাম। চব মই যোৱা ৰাস্তাটো দেখাইছোঁ, এইটো দিশে যাম। এতিয়া এইটো 4 লেনত যাম মানে। এতিয়া মইতো চিন্তা কৰিছোঁ যাবলৈ, এইফালৰ পৰা ক্ৰছ কৰিবলৈ। এতিয়া ডিভাইজাৰ কটা নাইচোন, আগত ঘূৰি যাব লাগিব। ঠিক আছে, মই ঘূৰি যাওঁ ব'লকচোন। আকৌ মই এইফালৰ পৰা ঘূৰি যাব, তেতিয়া মই কটাটো কৰিম আকৌ ৰাস্তাটো।